কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লওঁ সাপতি এটি এটি ধন যেন তাৰে ধন এনে আহে পুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন। হেল্ল' এভৰিৱান, আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ অতিকৈ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখনি ঠাই। কেনেকৈ আৰু কাৰ কষ্টৰ বিনিময়ত গঢ় লৈ উঠিলে মনোমোহা প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ পাগলাদিয়াৰ পাৰৰ আমাৰ মৰমৰ কহুৱা। নৈপৰীয়া হাবি বননিৰ পৰা জ্যোতি ফাৰ্মাৰ্ছ ক্লাব আৰু তাৰ পৰা কহুৱা ৰিজৰ্ট। কাৰ প্ৰস্তাৱ মৰ্মে, কাৰ প্ৰচেষ্টাত আৰু কেতিয়া হ'লগৈ আজিৰ এই কহুৱা। আজি আপোনালোকে তেওঁলোকৰ নিজ মুখেৰে শুনক। কংক্ৰিটৰ ব্যস্ততাৰ মাজত এক নিজান পৰিৱেশে আপোনাক কেনেকৈ মানসিক পৰিতৃপ্তিৰ সোৱাদ দিয়ে, আপুনিও এবাৰ আহি চাওক। আপোনালোকে হয়তো সকলোৱে জানে, অসমৰ ভিতৰতে নলবাৰী এখন মানৱ সম্পদেৰে চহকী জিলা। শিক্ষাৰ হাৰো যথেষ্ট উন্নত, কিন্তু পৰিতাপৰ কথা এয়ে যে আমাৰ নলবাৰীত পৰ্যটন কেন্দ্ৰ নিচেই তাকৰ। শেহতীয়াকৈ গঢ় লৈ উঠিছে এই কহুৱা ৰিজৰ্ট, যিয়ে নলবাৰীক এটা সুকীয়া পৰিচয় দিছে। আহক তেনেহ'লে আমি একেলগে উপভোগ কৰোঁ এই কহুৱাৰ মনোমোহা সৌন্দৰ্য। 2019 চনত গঢ় লৈ উঠা আমাৰ আদৰৰ অনুষ্ঠান কহুৱাই মাত্ৰ নলবাৰীবাসীৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, গোটেই অসমতে এই কহুৱাই চৰ্চা লাভ কৰিছে। আনহে নালাগে, কিছুদিন আগত আমাৰ কহুৱা ৰিজৰ্টত হোৱা ৰঙালাও খেতিৰ কথা শুনি আমাৰ অতিকৈ মৰমৰ আপোন জুবিন দা নিজে আহি ৰঙালাও খেতি পৰ্যবেক্ষণ কৰাৰ লগতে এই ৰঙালাও চিঙা কাৰ্যসূচীৰ শুভ উদ্বোধন কৰি গৈছেহি। মই আজি আছোঁ কহুৱা ৰিজৰ্টত, যিখন ঠাই মোৰ দ্বিতীয় ঘৰ, কাৰণ ইয়াৰ পৰা মোৰ বিয়া হৈছিলে। আপোনালোকক দেখুৱাই আছোঁ বিয়াৰ ভিডিঅ'সমূহ চাবলৈ পাব। এয়া মোৰ লগত আছে ৰাতুল খুৰা। এখেতসকলে ইয়াৰ জন্মলগ্নৰে পৰাই বহুত বেছি কষ্ট কৰি এইখন আজিৰ এই ধুনীয়া অৱস্থালৈ আনিছে। মই পোনপ্ৰথমতে খুৰাক বহুত বহুত ধন্যবাদ জনাইছোঁ। ময়ো ধন্যবাদ জনাইছোঁ। খুৰা, কওকচোন আপোনালোকৰ এই কহুৱা ৰিজৰ্টখন প্ৰতিষ্ঠা কৰাৰ আজি কিমান বছৰ পাৰ হ'ল? প্ৰথমতে কহুৱা নাছিল, আছিল জ্যোতি ফাৰ্মাৰ্ছ ক্লাব। আৰু জ্যোতি ফাৰ্মাৰ্ছ ক্লাবটো 2013 চনৰ 14 মে' তাৰিখে মানে জন্ম হৈছিল, আৰু কহুৱা জন্ম হৈছিল 2019 চনৰ 20 নৱেম্বৰ তাৰিখে। মানে নৱেম্বৰৰ 20 তাৰিখে জন্ম হৈছিল কহুৱাৰ। আৰু কহুৱাখনৰ নাম দিছিল আমাৰ ভাৰত ভূষণ দেৱ চৌধুৰী ছাৰ, আমাৰ নলবাৰীৰ ডিচি আছিল, তেখেতেই এই নামটো দিয়া। আৰু তেখেতৰ মানে তত্ত্বাৱধানতে আজি এইখিনিলৈ কহুৱা হৈছিল। এই কহুৱা ৰিজৰ্টখনত বিভিন্ন ধৰণৰ জন্মদিন, ধৰক বিভিন্ন ধৰণৰ পাৰ্টি তেনেকুৱা পালন কৰা হয়। আপোনালোকে আহিব ইয়াত। এতিয়ালৈ দুখনকৈ বিয়াও হৈছে ইয়াত। মানে আমাৰ প্ৰথমে বিয়া হ'ল ধমধমাৰে আমাৰ মধুস্মিতা কোচৰ, আৰু দ্বিতীয় বিয়াখন হৈছে আমাৰ এওঁৰে হৈছে। সেই হেতুকে মই ক'ব লাগিব, মই এই ক্ষেত্ৰত বহুত বেছি সৌভাগ্যৱান বুলিয়ে ক'ব লাগিব। আৰু মই এই চেগতে খুৰাহঁতক অনুৰোধ কৰিম যাতে এইখন বৰ্তি থাকে ভালদৰে। আজি যিখিনি কষ্ট তেখেতসকলে কৰি আছে, ভগৱানে তেখেতসকলক শক্তি দিয়ক, এইখন আৰু উন্নতিৰ পথত আগবাঢ়ি যাওক, আমি কামনা কৰোঁ। সেই হেতুকে আপোনালোকৰ সহায় সহযোগিতা পৰামৰ্শ আমি বিচাৰিম। আপোনালোকে আহক ইয়াত চাবলৈ। খুৰা, আপুনি কৈ দিয়ক ইয়াত কি কি অনুষ্ঠান চলোৱা হয়? ইয়াত আমি মানে জন্মদিনটো পালন কৰোঁ, আৰু কোনোবা মানে খানা খাদ্যৰ কাৰণে যিখিনি ব্যৱস্থা, আমাৰ গোটেইখিনি ব্যৱস্থা আছে। আহিলে ইয়াতে মানে মাত্ৰ ক'লেই হ'ল, বোলে আমি বা নিজে বনাই খাম, বা আমাৰ ইয়াতে মানে কেণ্টিন আছে, কেণ্টিনত কৈ দিলে হ'ল, আমি মানে খাব পাৰিব। মানে অৰ্ডাৰটো আগতীয়াকৈ দিব পাৰিব লাগিব।
আৰু তাৰ ভিতৰত আমাৰ মানে এইখিনি জেগাত মানে বহুতে সোধে কি আছে, আচলতে আমাৰ তাতে বিশেষ একো নাই, মাত্ৰ আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে আমি এই ঠাইখিনি কৰা হৈছে। মানে কোনোবা কাৰোবাৰ ধৰকচোন খুব টেনশ্যন এটা আছে, তেওঁ নদীৰ পাৰত বহি খুব মানে অকলশৰীয়াকৈ বহি টেনশ্যনটো পাৰ কৰিব পাৰে। এখেতে খোৱাবোৰ সযতনাই দিয়ে আৰু ইয়াৰ বৈশিষ্ট্য হ'ল এখেতসকলে ইয়াত ৰোৱা কলগছৰ পৰাই কলপাতখিনিত মানে খাদ্য যোগান ধৰে। আৰু আজি মানে 2000 মানে আজি 6 বছৰ ধৰি তেওঁ মানে ৰান্ধনি কাম কৰিছে, খুব ভাল ৰান্ধে। এয়া খুৰী আপোনাৰ নামটো কৈ দিব। খুৰীক এই জগতে ধন্যবাদ জনাইছোঁ। আপোনালোকে ইয়াত হয়তো বহুতে আহিছেও, সুস্বাদু খাদ্য গ্ৰহণ কৰিছে। এই খুৰীয়ে বনোৱা, আৰু খুৰীৰ সহযোগী আৰু দুজনী খুৰী আছে ইয়াত, মই দেখুৱাম বাৰু। খুৰা আৰু কিবা ক'বনে? ক'ব লগা নাই, সকলোৱে আহক। এইখিনি ঠাই দেখিলে সঁচাকৈ মনত পৰে 25 ফেব্ৰুৱাৰীৰ সেই দিনটোলৈ, যি দিনটোত আমি একলগ হৈছিলোঁ। এইখিনিতে আছিল বিয়াৰ ৰভাতলি। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু যিসকলে আমাৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, এতিয়া ল'ৰা ছোৱালী হয়তো নাজানিব পাৰে, কবিতলা শ্ব' বুলি আমি কৈছিলোঁ আগতে, খেতিত এনেদৰে দিয়া হয় পোক পৰুৱা নাহিবৰ বাবে, চৰাই চিৰিকটি নাহিবৰ বাবে। আজি আমাৰ লগত আছে এই কহুৱাৰ আন এজন অন্যতম গুৰিধৰোতা, আমাৰ মৰমৰ পংকজ খুৰা। মই তেখেতৰ মুখেৰে আপোনালোকক শুনাব বিচাৰিছোঁ কহুৱাৰ আঁৰৰ কথা। খুৰা, আপোনাৰ নামটো জনাব, আৰু আপুনিতো এবাৰ শ্ৰেষ্ঠ নলবাৰী ডিষ্ট্ৰিক্টৰ হয়নে? নৰ্থ ইষ্টৰ শ্ৰেষ্ঠ কৃষকৰ বঁটাও খুৰাই লাভ কৰিছিলে। খুৰা, আপুনি আপোনাৰ বঁটাৰ বিষয়ে জনাওকচোন অলপ। মোৰ নাম পংকজ কলিতা। এই ৰঙালাওৰ খেতিৰ সম্পৰ্কে আমাৰ এই ফাৰ্মখন মেইনলি ৰঙালাওৰ লগত জড়িত, আৰু 2009 চনৰ পৰাই মানে এই যিটো জাতৰ ৰঙালাও, এই ৰঙালাওৰ খেতিৰে মই স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছিলোঁ। তেতিয়া ফাৰ্ম হোৱা নাছিলে, আৰু 2009-10 মই নিজৰ ব্যক্তিগত ফাৰ্ম কৰিলোঁ 9-10-11, আৰু 2010 চনত মই নলবাৰী জিলাৰ শ্ৰেষ্ঠ কৃষক বঁটা পাইছিলোঁ। তাৰপিছত মোৰ মনটো আকৌ মানে ডাঙৰৰ ফালে আগবাঢ়ি গ'ল। তাৰপিছত 2014ত মই আমাৰ চিফ মিনিষ্টাৰ বেষ্ট কমিউনিটি একশ্যন এৱাৰ্ড ফৰ ডেভেলপমেণ্ট 2014ৰ এটা বঁটা পাইছিলোঁ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা। তাৰপিছত 2016 চনত মই নৰ্থ ইষ্ট জোন 6ৰ শ্ৰেষ্ঠ বঁটা পাইছিলোঁ। সেইটো বঁটাৰ নাম আছিল জগজীৱনৰাম অভিনৱ কৃষক পুৰস্কাৰ। সেইটো ভাৰত চৰকাৰৰ তেতিয়াৰ কৃষিমন্ত্ৰীয়ে প্ৰদান কৰিছিলে দিল্লীত, আৰু তাৰ বঁটাটোত আছিলে মোৰ পৰিয়ালৰ গোটেই দিল্লীৰ ভ্ৰমণ খৰচ আৰু লগতে 50,000 টকাৰ পুৰস্কাৰ। আৰু সেইটোৰ লগতে যিখিনি উৎসাহ উদ্দীপনা আমাৰ বিভিন্ন বিভাগৰ বিষয়া বা হেৰিসকলৰ পাৰত, তাত সেইটো বেছি বঁটাতকৈ বেছি উদগনিজনক আছিল। এনেকুৱা বঁটা যাতে খুৰাই পাবলৈ আৰু সক্ষম হৈ থাকে, এইখন জীয়াই ৰাখিবলৈ যাতে সক্ষম হৈ থাকে, আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। খুৰাৰ ভাষাৰে মই জানিব খুজিম, প্ৰথমতে কিমান কষ্ট হৈছিল এইখিনি কৰাত? এতিয়াতো ধৰক বহুতে আহিছে দেখিছে, কিন্তু কিমান ধৈৰ্য থাকিলে এনেকুৱা এখন ৰিজৰ্ট গঢ়ি তুলিব পাৰে আজিৰ এই অৱস্থালৈ, এই বিষয়ে খুৰাই অলপ ক'ব আপোনাৰ মনত। আচলতে কৃষি ক্ষেত্ৰত বহুত সময় লয়, কংক্ৰিট নহয় যে কংক্ৰিটৰ হ'লে 1 বছৰত কিবা এটা বিল্ডিং বা কিবা এটা বনাই, এই গছ বিৰিখ এইটো প্ৰকৃতিৰ বস্তু। গতিকে এই প্ৰকৃতিৰ বস্তুখিনি আনাৰ কাৰণে সদায় এটা সময় ল'বই, আৰু এইখিনিৰ কাৰণে সদায় এটা ধৈৰ্য লাগিব। আৰু ধৈৰ্যটো আপোনাৰ বিজনেছ অনুযায়ী বেলেগ বেলেগ হ'ব। যে ডাঙৰ বিজনেছ কৰিব গ'লে আমি তাক সেই অনুপাতত দীঘলীয়া ধৈৰ্য লাগিব। যে এইটো ৰিজৰ্ট আমাৰ কৃষকৰ কাৰণে আমি যিটো কৃষক হৈ যিখিনি কৰিছোঁ, সেইখিনিয়ে আমাৰ অতি কম খৰচত কৰিছোঁ। মানে কেৱল আমাৰ ধৈৰ্য, আমি খেতি কৰিছোঁ, ইয়াৰ পৰা উৎপাদিত সামগ্ৰী অসমৰ
বিভিন্ন প্ৰান্তলৈ গৈছে আৰু অসমৰ বাহিৰতো গৈছে। তাৰ পৰা যি আয় হৈছে তাৰ পৰা সেই আয়েৰে আমি নিজৰ পৰিয়ালো চলাইছোঁ, ইয়াৰ কৰ্মচাৰীও চলাইছোঁ আৰু এপদ দুপদকৈ এই ৰিজৰ্টৰ নামত যিখিনি হৈছে বুলি কৈছে। আমি ৰিজৰ্ট কি বস্তু ঠিক ভালকৈ নাজানো, কিন্তু আমাৰ ইয়াত আহি আমাৰ আগৰ DC ছাৰ ভাৰতভূষণ দেৱ চৌধুৰী ছাৰ বা MLA ছাৰে ক'লে যে নলবাৰীত পৰিয়াল বহিবলৈ বা ফুৰিবলৈ এইখিনি ঠাই ভাল লাগিছে, গতিকে আপোনালোকে এইটো ৰিজৰ্ট নামেৰে নামকৰণ কৰি দিয়ক। আৰু তেখেতসকলে নামকৰণ কৰি দিলে কহুৱা ৰিজৰ্ট। আৰু যিখন খেতিপথাৰত হয়তো আগতে আমি অকল কেইজনমান শ্ৰমিক আৰু আমি মালিক পক্ষ বা আমাৰ ব্যৱসায়ী পক্ষৰ যিখিনি মানুহ সেইখিনি আহি আছিল, আৰু ৰিজৰ্ট নাম দিয়াৰ লগে লগে নলবাৰী জিলাৰ লগতে অসমৰ বিভিন্ন জিলাৰ মানুহে ইয়াত ফুৰিবলৈ অহাৰ কাৰণে এটা সুবিধা পালে। আৰু তাৰ পৰা আমাৰো নিশ্চয় অলপ ৰেভিনিউ ৰাহি হৈছে, আৰু তাৰ পৰা আমি আকৌ বঢ়োৱাৰ কাৰণে এই অনুষ্ঠানটো ডাঙৰ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু আমাৰ ইয়াত নিশ্চয় যিহেতুকে আমি গোটেইকেইজন কৃষক আৰু কৃষিৰ লগতে জড়িত, ইয়াৰ সম্পূৰ্ণ নলেজ আমাৰ জ্ঞান আমাৰ নাই, গতিকে আমাৰ ইয়াত ভুল খুচি থকাটো স্বাভাৱিক। আৰু সেইখিনি ইয়াত অহা আমাৰ দৰ্শক মণ্ডলীয়ে বা আমাৰ যিখিনি আহিছে চাইছে তেওঁলোকৰ মানে যিখিনি আমাৰ উপদেশ দিছে, সেই উপদেশ দুটা এটা শিৰোগত কৰি লৈ আৰু আমাৰ আৰ্থিক অৱস্থাৰে যিখিনি পাৰোঁ এইখিনি আগবঢ়াই গৈ আছোঁ। ইয়াত 2016 কৃষি ফাৰ্ম হিচাপে ইয়াত আৰম্ভ কৰিছিলোঁ মই, আৰু 2019 20 নৱেম্বৰ তাৰিখে ৰিজৰ্ট কৰিলোঁ। আৰু এই যোৱা বছৰটো যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ। এই বছৰো কৰোণাৰ কাৰণে কিছু অসুবিধা চলি আছে, তাৰে মাজতে কৰোণা কালতো ইয়াত মানে ফেমিলি কেন্দ্ৰিক ফুৰিবলৈ অহা মানুহ 2-4টা আছে, যিহেতু সম্পূৰ্ণ লকডাউন দিয়া নাই। এনেকৈ আমি আৰু আমাৰ পৰিয়ালবিলাক এনেকৈ চলি আছোঁ। আৰু এই চেগতে মই খুৰাক মোৰ ফালৰ পৰা ধন্যবাদ, কিয়নো খুৰাহঁতে ইমান প্ৰচেষ্টাৰে ইমান কষ্টৰে এইখন গঢ়ি তোলাৰ বাবে মোৰ বিয়াখনো ইয়াতে মই পাতিবলৈ সুবিধা পালোঁ, যাৰ বাবে মই এই ঠাইখিনিলৈ আহিলে মানে মোৰ মন আৱেগেৰে ভৰি পৰে, যিহেতু মোৰ জীৱনৰ বিশেষ দিন। ইয়াৰ পৰা মই আন এখন ঘৰলৈ গৈছিলোঁ, এইখন সঁচাকৈ মোৰ দ্বিতীয় ঘৰ, যিহেতু মই আহিলে আগৰ পৰাই যাব মন নাযায়, কিন্তু এতিয়া বেলেগ এটি সম্পৰ্কৰে মই বান্ধ খালোঁ। এই চেগতে মই আশা কৰিম, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, খুৰাহঁতৰ সুস্বাস্থ্য কামনা কৰিম, আৰু খুৰাহঁতৰ উন্নতিত যাতে আপোনালোকে সহযোগিতা কৰিব পাৰে। আপোনালোকে আহক, নলবাৰীৰ মানুহখিনিৰ লগতে আপোনালোকে জনাওক আমাৰ ইয়াত যাতে বাহিৰৰ মানুহ আহিব পাৰে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই নতুন ছিজনলৈ আমি আটাইলৈ কহুৱাৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। খুৰা আপোনাৰ নামটো কৈ দিব। মোৰ নাম শ্ৰী ৰামেশ্বৰ চালৈ, ঘৰ বালিতৰা। হয়, আপোনালোকক বহুত বহুত ধন্যবাদ। ইমান দিন পৰিশ্ৰম কৰি ইমান কষ্ট কৰি আমাৰ বাবে এইখিনি তৈয়াৰ কৰি আছে। আহক সকলোৱে। এয়া হ'ল কহুৱাৰ জন্মলগ্নৰে পৰা লাগি থকা আন এগৰাকী খুৰী, আৰু এয়া হ'ল আনগৰাকী খুৰী যিয়ে আমাক লাও দি পঠিয়াবলৈ এয়া টোপোলা বান্ধি আছে। আৰু এয়া খুৰীয়ে আদৰেৰে দিয়া ৰঙালাও লৈ আমি কহুৱাৰ পৰা বিদায় মাগিছোঁ।